নমস্কাৰ বিনোদন চেনেলৰ প্ৰতিগৰাকী দৰ্শককে আমি স্বাগতম জনাইছোঁ। আমি আপোনালোকক মনোৰঞ্জনৰ বাবে এটি প্ৰেংক কল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই প্ৰেংক কলটো আমি কৰিব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ময়ূৰ মিক্স এছামিছৰ ময়ূৰ মানসক। গতিকে প্ৰেংক কলটোলৈ আগবাঢ়োঁ। মোৰ লগত আছে দৰঙৰ জনপ্ৰিয় গায়ক বিনোদ কলিতা। ফোনটো লগাইছোঁ, আপোনালোকে চাই থাকিব। হেল্ল', হয় ময়ূৰ মিক্স এছামিছৰ নহয় জানো? হেল্ল', কোনে কৈছে? মই বিনন্দই কৈছোঁ। কওকচোন। মানে আপোনাৰ চেনেলটো চাই থাকোঁ আমি, ভাল লাগে। আচ্ছা আচ্ছা, হয়। মোৰ ভাইটি এটা আছিল, তাৰমানে গীত চিত গাই ভাল পায় আৰু তেখেতে মানে আপোনাৰ এটা যিহেতু অনুষ্ঠান আৰম্ভ কৰিছে, সেই অনুষ্ঠানটোত মানে অলপ এটা বনাই দিলে ভাল হয় আৰু। ক'ৰ পৰা কৈছিলে আপুনি? আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। আচ্ছা আচ্ছা, আপুনি এটা কাম কৰিব, ভাইটিজনৰ দুটা ভিডিঅ' মোবাইলত গাই পেলাই হোৱাটছআপ পঠিয়াই দিব, ঠিক আছে? মানে গোৱা ভিডিঅ' মানে ভিডিঅ' কৰিব লাগিব। চেল্ফি ভিডিঅ' কৰি পেলাই, মানে আমাৰ থাকে। অডিঅ' নহয় নেকি? অডিঅ' নহয়, ভিডিঅ' চেল্ফি ভিডিঅ' লাগিব, মানে ভইচটো চাব লাগিব। যদি চিলেক্ট হৈ যায়, যদি কমিটিয়ে চিলেক্ট কৰে, চিলেক্ট হ'লে ইণ্টাৰভিউ দিব পাৰিব। হয় নেকি? আপুনি নিজে আহিব নে যাব লাগিব? নাই আহিব নালাগে, আমি নিজে যাব, আগতে মানে চিলেক্ট হ'ব লাগিব। হয় নেকি? ন মানে কিবা কৰি চিলেক্ট কৰিব আৰু, মানে ল'ৰাজনে বহুত আশা কৰিছিল আৰু। ইয়াতে মানে মই ভিডিঅ'ত কৈয়ে দিওঁ যে বিশেষ প্ৰতিভা থাকিলে ফোন কৰিব কওঁ। নহ'লে আপুনি পইচা পাতি লয় নেকি? পইচা পাতি লাগিলে আমাৰতো এনেকুৱা নাই, আগতে চিলেক্ট হ'ব লাগিব, তাৰপিছত আমাৰ বাকীখিনি কথা পতা যায়। হয়। মানে গতিকে আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে চিলেকশ্যন বুকত, আপোনালোকে ভিডিঅ' দিব পাৰে। নহয়, আপোনাৰ ভিডিঅ'বোৰ মানে চাই থাকে, খুব ভাল পায় মানে। আপোনাক বিচাৰি আছিলোঁ ভাইটিজনে। চিলেক্ট হ'লে নিশ্চয় যোৱা যাব। আমাৰ এইটো গোটেই যিমান দূৰ পাৰোঁ সহায় কৰিব চেষ্টা কৰোঁ। চিলেক্ট হ'লে যোৱা যাব এইটো। ভাইটিৰ লগত কথা পাতাচোন, মানে বিচাৰিব ইচ্ছে, অলপ কথা পাতিব। অ'কে। দাদা, মই বহুত ভাল পাওঁ আপোনাক। থেংক ইউ ভাইটি। তুমি মোক দুটা ভিডিঅ' পঠিয়াই দিবা হোৱাটছএপত, চেল্ফি ভিডিঅ' কৰি পেলাই, জনপ্ৰিয় এটা গীত গাই দিবা। হয়। কেতিয়া মানে হেৰি কৰিব লাগিব, ভিডিঅ'টো দিব লাগিব? তুমি যেতিয়া দিয়া, যদি তুমি আজি দিয়া, মই অহাকালি ৰাতিপুৱা ছাবমিট কৰিম কমিটিখনত। হয় দাদা, আপোনাক মই বহুত ভাল পাওঁ, কাৰণ কি মই ভিডিঅ'বিলাক বহুত চাওঁ আপোনাৰ পৰা। থেংক ইউ। মই দাদাক বহুত কৈছোঁ, দাদা হেৰি কৰক, আপুনি ভিডিঅ' মোৰ কৰি দে। ক'ত আছে দাদা এতিয়া? মই এটা ইণ্টাৰভিউ আছোঁ, মানে বহি আছোঁ ইণ্টাৰভিউ। মোৰ দাদাই আপোনাক কিমান পইচা লাগে সিমান দি দিব বাৰু, চিন্তা কৰিব নালাগে, কিন্তু আপুনি মোক কিবাকে চিলেক্ট কৰি দিয়ক আৰু আপুনি। কি প্ৰেংক কল কৰি আছে নেকি বাৰু? কওকচোন। নাই প্ৰেংক কল কিয় কৰিম দাদা? প্ৰেংক কলৰ নিচিনা লাগি আছে কথাবিলাক। মই প্ৰেংক কল আপোনাক মই ভাল পাওঁ কাৰণে ফোন কৰিছোঁ। গম পাইছোঁ, মানে মই কথাখিনি মানে পইচাৰ কথা কোৱা কাৰণে বাৰে বাৰে প্ৰেংক কলৰ নিচিনা মই পাই আছোঁ। নাই যদি একো নাই বাৰু, আপুনি মোক এটা ভিডিঅ' পঠিয়াই দিব আৰু সন্ধিয়া ফোন কৰিব দেই। মই এটা গান গাই নিম দাদা। এতিয়া নালাগে, মানে মই ভাইটিজনে মানে ইণ্টাৰভিউটো ল'ব আহিছে। মই বিনোদ এই প্ৰেংক কল আছিল মোৰ, কথা আপুনি। বেয়া নাপাব, মই মানে তপন ডেকাই কৈছোঁ, আমাৰ নতুন চেনেল বিনোদন বুলি আছে। বিনোদন, আচ্ছা, বঢ়িয়া। বিনোদে ক'লে মোৰ এজন ভাল ফ্ৰেণ্ড আছে, মই কৈছোঁ মোৰো ফ্ৰেণ্ড তেখেত। আচ্ছা, বঢ়িয়া। বেয়া নাপাব। ইণ্টাৰভিউ ল'ৰাটো ল'ব আহিছে, সপোন এটা ইউটিউব চেনেল আছে, তাৰ পৰা ইণ্টাৰভিউ ল'ব আহিছে। হয়। তাতে মানে ইণ্টাৰভিউ দি আছিলোঁ। মই বেয়া নাপাব দেই, ডিষ্টাৰ্ব কৰিছোঁ। প্ৰেংক কল এনেকৈ কৈছোঁ, তোমাক সুধি ল'লে আৰু ভাল নালাগেতো। একো নাই, ভাল লাগিল। দাদা কিবা ইণ্টাৰভিউ এটা ল'ব আহিছে মোৰ। ঠিক আছে, বঢ়িয়া। আৰু নাম কি? বিনোদন ন? কৈ দিয়া অডিয়েঞ্চক। বিনোদন চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোক যেনেকৈ মৰম দিছে বিনোদনৰ সকলোৱে মৰম দিব। আৰু বিনোদ দাৰ কথা ক'বই নালাগে, বিনোদ দা দৰঙৰ প্ৰতিভাসম্পন্ন এজন যুৱক, খুব ভাল গীত গায়। আৰু বিনোদন একেলগে লগ লাগিছে আজি, ধামাকা হ'ব। গতিকে চাই থাকিব আপোনালোকে বিনোদন ইউটিউব চেনেল, ঠিক আছে? হয়, ঠিক আছে। আপোনাক লগ পাম বাৰু পিছত। নিশ্চয় লগ পাম, ফোন কৰিব। ভাল লাগিল। ঠিক আছে, প্ৰেংক কল কৰি নিশ্চয় ভাল লাগিল। প্ৰথমতে ধৰিব পৰা নাছিল, পিছত অলপ ধৰিব পাৰিম।